বৌয়েকক পলুৱাই নি ৰাইজৰ হাতত ধৰা পৰিল বিজেপি নেতা। নিজ ককায়েকৰ পত্নীক পলুৱাই নি বিপদত লম্পট ভায়েক। ৰাজ্যত সংঘটিত হৈছে পুনৰ এক লজ্জাজনক ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো লাজ লাগি যাব। স্ক্ৰীনত দেখা এই যুৱকজনলৈ ভালদৰে মন কৰক। এওঁৰ নাম মৃদুল চহৰীয়া, ঘৰ মৰিগাঁৱত। মৰিগাঁৱৰ বিজেপি যুৱ মৰ্চাৰো সম্পাদক হৈছে এইটো লম্পট মৃদুল চহৰীয়া। কিন্তু পৰকীয়া প্ৰেমত পৰাৰ কাৰণেই বিজেপি যুৱ মৰ্চাৰ পৰাও বহিষ্কৃত কৰিলে মৃদুলক। এতিয়া আহিছোঁ মূল ঘটনাটোলৈ। এইটো মৃদুল চহৰীয়াই এইবাৰ পলুৱাই নিলে নিজ বৌয়েকক, অৰ্থাৎ নিজৰ পত্নীৰ ককায়েকৰ পত্নীক। নিজৰ পত্নীৰ বৌয়েকক পলুৱাই নিয়াৰ সময়তেই ৰাইজে হাতেলোতে ধৰি লপাথপা দি আৰক্ষীক গতাই দিলে লম্পট মৃদুল চহৰীয়াক। আৰু পাছৰখিনি দৃশ্য এয়া। বুজাই কেনে মোৰ ঘৰত থৈ আহিব লাগিছিল, তেতিয়া কোনো নাই বেয়া। সি কিবা এটা ভুল কৰিছিল, কিয় আনিব লাগে? তই ৰাতি ফোন কৰিছে, তই আহি বুজাই থৈ যা মোৰ ঘৰত, হয়নে নহয়? তই থানাত ফোন নকৰিব, থানাত ফোন নকৰিব, থানাত ফোন কৰিব নালাগে। আকৌ